দ্বিতীয় প্ৰশ্নটো এই ব্যক্তিজন চিনাক্তকৰণ কৰক দেখিছেনে ভালকে ছবিখন অলপ অলপ উঠি আহক যদি এজন এজন আহক শাৰী পাতি গৈ এজন এজন আহক এওঁ কোন হয় ছবি এখন দেখুওৱা হৈছে এওঁ কোন হয় ছবি এখন দেখুওৱা হৈছে ছবিখন কাৰ হয় সেইটো লাগে আমাক ছবিখনত থকা ব্যক্তিজন কোন সেইটো লিখিলে বুজাব ছবিখনত থকা ব্যক্তিজন কোন দেখি পোৱা নাই যদি তোমালোকে কিছুমানে ইয়াত আহি বহিব পাৰা মোবাইলটো দে না মোক মোবাইলত দেখাই দিম মোক দে যদি দেখাত অসুবিধা হৈছে তেনেহ'লে তোমালোক মঞ্চত আহি বহি কিনে লিখিব পাৰা তোমালোকে মঞ্চত আহি বহি কিনে লিখিব পাৰা প্ৰিলিমছৰ ৰাউণ্ডটো বহি লোৱা টাইম ষ্টাৰ্ট ভাই এই কোন হয় অলপ পিছতে মই নেজানো নহয় এই হাত ধৰে নেক্সট পাত হৈ দে কালকা নিলিখো মই প্ৰশ্ন নাই হেৰি কৰি এনেকে নহয় বহি ল'বলৈ মোক মাইকি দে হেল্ল' তোমালোকক অনুৰোধ জনাইছোঁ তোমালোকে যাতে এনেদৰে কথা পাতি নিলিখা কমিকে মানুহে হানি নাকি চোৱা শুনি পাওঁ নহয় নেক্সট কুৱেশ্যন অ'কে গান্ধীজীৰ সমাধিস্থলক যদি ৰাজঘাট বোলা হয় লাল বাহাদুৰ দেৱৰ সমাধিস্থলক যদি বিজয়ঘাট বোলা হয় ঠিক তেনেদৰে ইন্দিৰা গান্ধীৰ সমাধিস্থলীক যদি শক্তিস্থল হয় তেন্তে নেহৰুদেৱৰ যিটো সমাধিস্থল তাক কি বুলি জনা যায় কুৱেশ্যন নম্বৰ 3 নেক্সট কুৱেশ্যন গানটো চবে ভালকৈ শুনো অসমৰ জাতীয় সংগীত হয় ভুলবশতঃ জাতীয় সংগীত বুলি কোৱা হৈছে জাতীয় সংগীত
তোমাৰ চৰণ যাতনা যি যত আমাৰ সকলোৱে গানটো শুনিলে ৰঘুপতিৰ গান শুনিছে চবে গানটোত ব্যৱহৃত কোনবিধ বাদ্যৰ সৈতে জড়িত বিশিষ্ট অসমীয়া হৈছে মণিৰাম দত্ত বায়ন মুক্তিয়াৰ বায়ন ৰামেশ্বৰ শইকীয়া বায়ন ঘনকান্ত বৰা বৰবায়ন 4 নম্বৰ উপাধিকেইটা চাওক তেতিয়া উত্তৰটো ওলাব পাৰে উপাধিকেইটা চাওক কুৱেশ্যন নম্বৰ 4 মই চকী তাপা নানিবা প্ৰশ্নটো হৈছে এইটো বিখ্যাত ৰঘুপতি যি চিনেমা আহিছিলে অসমত তাৰ এটা গান হয় গানটোৰ ব্যৱহৃত কোনবিধ বাদ্যৰ সৈতে জড়িত বিশিষ্ট অসমীয়া হৈছে মণিৰাম দত্ত বায়ন মুক্তিয়াৰ ৰক্ষেশ্বৰ শইকীয়া বায়ন ঘনকান্ত বৰা বৰবায়ন হ'ল চিন্ময় পিছৰ প্ৰশ্ন জৱাহৰলাল নেহেৰু দেৱে জাতীয় কংগ্ৰেছৰ কোনখন সন্মিলনত পোনপ্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰিছিল সকলোৱে প্ৰশ্ন দেখিছে সকলোৱে প্ৰশ্ন দেখিলে টাইম ষ্টাৰ্ট Question number 5. সমাপ্ত আছে পিছৰ প্ৰশ্ন Next. विश्वविद्या विनोदिता विश्व संचार शादिश्च विश्वकर्मा नमस्तुते গীতটো সকলোৱে শুনিলে এই গীতটো বেলেগ হয় এই সংস্কৃত শ্লোক কোনে লিখিছিল পিছৰ প্ৰশ্ন ওলাব দীঘলকৈ আছে Next question. জৱাহৰলাল নেহৰুৱে ভাৰত ত্যাগ আন্দোলনৰ
সময়ত পক্ষপাতিত্ব আহমেদানগৰত কাৰাদণ্ড থাকিবলগীয়া হৈছিল। সেই কাৰাদণ্ডৰ সময়ছোৱাতে তেওঁ এখন বিখ্যাত গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। এতিয়া প্ৰশ্ন হ'ল সেই গ্ৰন্থখনৰ নাম কি আছিল? কুৱেশ্যন নম্বৰ 7 প্ৰশ্নটো হৈছে যে জৱাহৰলাল নেহৰুৱে যেতিয়া মানে আহমেদাবাদৰ নগৰত যেতিয়া তেওঁ জেলত আছিলে, তেওঁ জেলতে এটা মানে কিতাপ লিখি উলিয়াইছিলে। এই কিতাপটোৰ নাম কি? মোক সেইটো লাগে। কিবা এটা হ'ব পাৰে, সেইটো মই ক'ব নোৱাৰোঁ। কিবা এটা XYZ কিবা এটা হ'ব পাৰে। টাইম ষ্টাৰ্ট টাইম ষ্টাৰ্ট। ষ্টাৰ্ট কৰিয়ে দিবি কুৱেশ্যন নোপোৱাৰ পিছতে কৰিবি। লাইক হৈছেই নে নাই হোৱা নাই বাৰু সেইটো কুইজ পিছতে চাই ভিডিঅ'। Next question. কানেক্ট দ্য পিকচাৰ্ছ। ইয়াত চাৰিখন ছবি দেখুওৱা হৈছে। এই চাৰিখন ছবিৰ মাজত যুগলটো স্থাপন কৰা। চাৰিখন ছবি দেখুওৱা হৈছে। এই চাৰিখন ছবিৰ মাজত যুগলটো স্থাপন কৰা। কানেক্ট দ্য পিকচাৰ্ছ। হ'ল নেক্সট। অকণমান ৰখিব। নেক্সট। বিজ্ঞাপনসকলে ভালদৰে চাওক। যদি দেখি নাপায় অলপ ওচৰলৈ যাব পাৰিব আপুনি। সকলোৱে দেখিলে বিজ্ঞাপনটো। এই বিজ্ঞাপনটো কিহৰ হয়? এডভাৰটাইজমেণ্ট। এই এডভাৰটাইজমেণ্টটো মানে কিহৰ হয়? কোনোবা এটা পদাৰ্থৰ বিজ্ঞাপন হয়। কিবা ক্লু লাগিব নি? ক্লু লাগিব নি কিবা? লিখা পঢ়াৰ লগত জড়িত এইটো। লিখা পঢ়াৰ লগত জড়িত দেই বিজ্ঞাপনটো। মানে ষ্টুডেণ্টৰ লগত জড়িত বিজ্ঞাপনটো। ষ্টুডেণ্টৰ লগত জড়িত কিবা। নেক্সট। নেক্সট। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অন্তিমবাৰৰ বাবে কোনটো সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল? টাইম স্যাৰ। কুৱেশ্যন নম্বৰ হিমাংশু। কুৱেশ্যন নম্বৰ 10। পিছৰ প্ৰশ্ন। নেক্সট। কুৱেশ্যন নম্বৰ 11। জৱাহৰলাল নেহৰু দেৱৰ
সহধৰ্মিনী কোন আছিল তেওঁৰ পত্নী কোন আছিল জৱাহৰলাল নেহৰুৰ পত্নীৰ নাম কি তোমালোকৰ কাৰণে ৰিপিটকৈ কুৱেশ্যন দেখা হ'ব বাৰু চিন্ময় নেক্সট ইয়াত দুখন দেশৰ পতাকা দেখুওৱা হৈছে এইখন পতাকা যদি অষ্ট্ৰেলিয়াৰ পতাকা হয় মোক লাগে এইখন কাৰ পতাকা হয় এইখন অষ্ট্ৰেলিয়াৰ হয় এইখন কাৰ কুৱেশ্যন নম্বৰ কিমান কুৱেশ্যন নম্বৰ 12 ইয়াত দুখন কাণ্ট্ৰিৰ ফ্লেগ দেখুওৱা হৈছে নেশ্যনেল ফ্লেগ প্ৰথমখন হৈছে অষ্ট্ৰেলিয়া আৰু ছেকেণ্ডখন কাৰ হয় মোক সেইটো লাগে চাব পাৰা ওচৰৰ পৰা গৈ চাব পাৰা একেবাৰে সহজ কুৱেশ্যন এইটো যদি তোমালোকে কোনোবাই XY কিবা XYZ কিবা চোৱা তেন্তে গম পাই যাবা এইটো কিয় হয় নেক্সট কুৱেশ্যন হিমাংশু নেক্সট ওকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ কাষত থিয় হৈ থকা ব্যক্তিজন হৈছে এজন বিখ্যাত ভাৰতীয়ৰ পিতৃ এতিয়া মোক লাগে এই ব্যক্তিজন কোন নেতাজী আমাৰ সুভাষ চন্দ্ৰ বসুৰ কাষতে এজন ব্যক্তি থিয় হৈ আছে এতিয়া মোক লাগে তেওঁ হৈছে এজন বিখ্যাত ভাৰতীয় দেউতাক এতিয়া মোক লাগে তেওঁ কোন তেওঁৰ দেউতাক ব্যক্তিজন কোন কুৱেশ্যন নম্বৰ 13 মোক লাগে যে এওঁ কাৰ পিতৃ হয় তেওঁৰ দেউতাৰ নাম নালাগে তেওঁৰ নাম লাগে বুজিছা তেওঁৰ নাম লাগে মোক দেউতাৰ নাম নালাগে তেওঁ কাৰ দেউতা হয় এইটো লাগে নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ কিমান আছিলে এটা কিমান আছিলে কুৱেশ্যন নম্বৰ কিমান কুৱেশ্যন নম্বৰ 15 দে 14 টো লাষ্টত আছে যদি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক হয় IMFৰ মুখ্য কাৰ্যালয় যদি ৱাশ্বিংটন DC হয় তেন্তে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে টাইম ষ্টাৰ্ট মুখ্য কাৰ্যালয় কুৱেশ্যন নম্বৰ 15 here Himanshu next চিম্বলটো সকলোৱে দেখিছে এই চিম্বলটো কি খেলৰ লগত জড়িত সকলোৱে ভালকৈ চাই লওক মানে এইটো এটা মাস্কট হয় এটা মাস্কটটো কিহৰ লগত জড়িত হৈ আছে কি খেলৰ লগত বৰ্তমান অসমত এইটো জনপ্ৰিয় হৈ উঠিছে এটা কিহৰ লগত জড়িত মোক সেইটো লাগে মাস্কটটো হা হয় কুৱেশ্যন নম্বৰ 16 মাস্কটটো দেখি পাইছা
তোমালোকে এনেকৈ কৰিলে হৈ যাব। আমি নিশ্চয় এইকেইদিন দেখি আছোঁ ইয়াক। টাইম দিয়ে আকৌ টাইম ষ্টাৰ্ট কৰক। টাইমটো টাইম আগবঢ়াই দে হ'ব পিছৰ কুৱেশ্যন পিছৰ ছবিখন ওচৰলৈ গৈ চাই লওক ভালকৈ দেখা। এইখন এখন গ্ৰন্থ হয়। অসমৰ কোনজন বিখ্যাতৰ ওপৰত ভিত্তি কৰি লিখা হৈছে? গ্ৰন্থখনৰ নাম হৈছে দ্য বয় হু গ্ৰো এ ফৰেষ্ট। দ্য বয় হু গ্ৰো এ ফৰেষ্ট। এইখন গ্ৰন্থ অসমৰ এজন বিখ্যাত ব্যক্তিৰ নামত লিখা হৈছে। যে কাৰ নামত লিখা হৈছে এইটো লাগে। কুৱেশ্যন নম্বৰ 17। নামটোতে ক্লু আছে দেই, কৈ দিছোঁ। গ্ৰন্থখনৰ নামটোতে তেওঁৰ নামটো লুকাই আছে বুলি আমি অনুভৱ কৰিছোঁ। তোমালোকে ওলাই লোৱা XYZ যিকোনো পাৰা। দ্য বয় হু গ্ৰো এ ফৰেষ্ট। জানিলো আৰু এতিয়া কি হ'ল সকলোৰে হৈছে চাগে। পিছৰটো প্ৰশ্ন ছবিখন ভালকে চালা যদি তাতে নামটো লুকাই আছিলে। অ'কে, প্ৰশ্ন। কোনবিধ খেল অলিম্পিকত বহু বছৰৰ বিৰতিৰ পিছত অন্তৰ্ভুক্ত কৰা হৈছে? কোনটো খেল বহুত বছৰৰ পিছত আকৌ এবাৰ অলিম্পিকত আমি দেখিবলৈ পালোঁ? মোক সেই খেলটোৰ নাম লাগে যিটো বহুত বছৰ পিছত আকৌ অলিম্পিকত আমি দেখিবলৈ পাইছোঁ। মানে ক্লু বৰ্তমান ভাৰতত চলি আছে। একদম ইজি কৰিছোঁ। ভাৰতত বৰ্তমান সেইটো চলি আছে। মানে কুৱেশ্যন নম্বৰ 18। নেক্সট। কোনো যাতে কাকো শিকাই নিদিয়ে, কাৰণ আমি এইটো ল'ৰা ছোৱালীবিলাকৰ আমি এটা টেষ্টে লোৱা হৈছে। তেওঁলোকৰ ভৱিষ্যত জীৱনৰ কাৰণে ভাল হ'ব। জৱাহৰলাল নেহৰুৰ সুযোগ্য সন্তানগৰাকী কোন বাৰু? তেওঁৰ একমাত্ৰ সুযোগ্য সন্তানগৰাকী কোন? আটাইতকৈ সহজ কুৱেশ্যন আজিৰ কুইজখনৰ। মই আপোনালোকক বাৰম্বাৰে কৈ আছোঁ যে আমি তলত দেখিবলৈ পাইছোঁ মানে ল'ৰা ছোৱালীবিলাকক অলপ শিকাই দিয়া হৈছে। তো আপোনালোকক বাৰম্বাৰ কোৱা হৈছে যে তেওঁলোকৰ এটা পৰীক্ষা কৰোৱা হৈছে। গতিকে তেওঁলোকক শিকাই নিদিলে ভাল হ'ব। তেওঁলোকৰ নিজৰ মগজু বৃদ্ধিৰ কাৰণে এইটো খেলখন পতা হৈছে। তো তেওঁলোকে শিকাই নিদিলে আমি ভাল পাম। নেক্সট। অ'কে, কুৱেশ্যন নম্বৰ 20 আৰু আজিৰ কুইজৰ শেষৰ কুৱেশ্যন এইটো। আন্তৰ্জাতিক শিশু দিৱস কেতিয়া পালন কৰা হয়? মোক লাগে আন্তৰ্জাতিক শিশু দিৱস কেতিয়া পালন কৰা হয়? যেনেকৈ ভাৰতবৰ্ষৰ শিশু দিৱস 14 নৱেম্বৰত পালন কৰা হয়, ইণ্টাৰনেশ্যনেলি কেতিয়া পালন কৰা হয়?
যিহেতু 14 নম্বৰ কুৱেশ্যনটো থাকি গৈছিলে গতিকে 14 নম্বৰ কুৱেশ্যনটো দেখা দিলে হয়। জৱাহৰলাল নেহৰুৱে উত্তৰ পূৰ্বাঞ্চলৰ কোন প্ৰদেশত জুৱেল অফ ইণ্ডিয়া বুলি কৈছিল? জুৱেল অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 14 এইটো থাকি গৈছিলে কুৱেশ্যনটো। ক্লু লাগে মই কৈছো ব্লক কৰিছে যে কি ব্লক কৰিছে ব্লক কৰিছে তো ব্লকে দিছো। আজি এইখিনিতে প্ৰাৰম্ভিক পৰ্যায়ৰ লিখিত পৰ্যায়ৰ যি কুইজ আছিল ইয়াতে সমাপ্ত কৰিছে। অলপ খন্তেক পিছতে আমি মূল পৰ্যায়লৈ 6টা টিম চিলেক্ট কৰিম, গতিকে কোনো যাতে নাযায়। মই ৰিপিট হৈ গ'ল। তেন্তে আনচাৰ চিটবিলাক সংগ্ৰহ কৰক সোনকালে। আমি অতি সোনকালে আমি খেলাব লাগিব মূল পৰ্যায়ৰ ৰাউণ্ড, গতিকে সোনকালে কৰিলে বেছি ভাল, সময়ৰ প্ৰতি লক্ষ্য ৰাখি। সবাই start. Answer. Only question and answer বুলি আছে। ভোজো কুইজ বুলি আছিলে ৰে। স্লাইড শ্বট ওকে ঠিক আছে আহন দিয়া। ওকে, এতিয়া আমি প্ৰাৰম্ভিক লিখিত পৰীক্ষাৰ উত্তৰবিলাক চাওঁ। 20টা কুৱেশ্যনৰ আমি উত্তৰবিলাক চাবলৈ ওলাইছোঁ। প্ৰথমটো কুৱেশ্যন আছিলে 1964 চনত নেহৰুৰ মৃত্যুত কোনে এনেধৰণে কৈছিলে? চিন্ময় পঢ়িবলৈ আনচাৰটো দেখুৱা। ফাৰ্ষ্ট কুৱেশ্যনৰ আনচাৰটো লাগে। হেম বৰুৱাই কৈছিলে এনেকুৱা। নেক্সট কুৱেশ্যন।